প্ৰথমতে মই মাছখিনি এনেকৈ নিমখ হালধি সানি লৈছোঁ। তাৰপৰা কেৰাহীত দি দিছোঁ। তেল গৰম কৰি মাছটো ভাজি আছোঁ। তাৰপাছত এয়া নহৰু পিঁয়াজ চব কাটি থোৱা আছে। এয়া ফাৰ্ষ্ট পিঁয়াজখিনি ভাজি ল'ব লাগিব। পিঁয়াজখিনি জ্বলিব নালাগিব, কিন্তু এনেকৈ ভাজিব লাগিব। তাত হালধি অলপ দি দিছোঁ মই, আৰু এনেকৈ লৰাই থাকিব লাগিব। তাৰপাছত এয়া মই টেঙামৰাখিনি দি দিছোঁ। টেঙামৰাখিনি এনেকৈ লৰাব লাগিব। নিমখ অকণমান দি দিলোঁ। এয়া এনেকুৱা হৈ গৈছে। গেছটো ফ্লেমটো অকণমান কমাই দিব লাগিব। তাৰপৰা আকৌ হালধি অলপ দিব লাগিব। মছলা দিব লাগিব। এয়া নহৰু আদাখিনি দি দিছোঁ। পানী অলপ এনেকৈ দি দিব লাগিব জোখ অনুসৰি। তাৰপাছত ইয়াত মাছ দিম। এয়া এনেকৈ গোটেইখিনি মাছ দি দিব লাগিব। এইটো পাৰ্চেলটো দি গ'লহি। দিওঁতে নেদেখালোঁ, কাৰণ চব মানুহে ভাল নাপায়তো টেঙা। ব'লক এতিয়া এইটো আনবক্সিং কৰোঁ।